বস্তু হৈছে য'ত লুকাই লুকাই থাকেগে আৰু এতিয়ানো ক'ত লুকাই আছে বিচাৰোঁগৈচোন তাইক কিয় লুকাই আছিলা তুমি কিয় লুকাই থাকা তুমি কোৱাচোন এই ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰি দিছোঁ মই মাধুৰীয়ে পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মাধুৰীৰ জীৱন যাত্ৰা চেনেলটোৰ এটা নতুন ব্লগলৈ আৰু আজি যিহেতু চানডে কিবা কিবি কৰি আছোঁ আৰু ঘৰতে তো এইখিনি আপোনালোকক দেখাম ইটো যি কৰি আছোঁ গোটেইখিনি আপোনালোকক দেখাম আৰু যিহেতু আপোনালোকে সেইফালেকে চাই থাকিব বুলি ঘৰৰ ওচৰৰে দাদা এজনে আজি বাৰীৰে ভীমকল আৰু আম নন্দিনীৰ বাবে দি গ'ল আৰু সেইবাবে ভাবিলোঁ আজি ভীমকলৰ জুচকে বনাওঁ আৰু সেইবাবে প্ৰথমতে ভীমকলৰ বাকলিখিনি এনেধৰণে গুচাই ল'লোঁ আৰু এখন থালিত লৈ লৈছোঁ গোটেইখিনি এটা এটাকৈ থৈ লৈছোঁ আৰু এতিয়া মই ভীমকলখিনিৰ ওপৰে এনেধৰণে কাটি লৈছোঁ আৰু যাতে গুটিখিনি নাযায় আৰু এটা দুটা গুটি গৈছে বাৰু কোনো কথা নাই গুটিখিনি গ'লেও খাবলৈ বেয়া নহয় বাৰু এয়া বাটিটোতে প্ৰথমতে এনেধৰণে কাটি লৈছোঁ তাৰপিছত মিক্সাৰ গ্ৰাইণ্ডাৰ বাটিটোত মই গোটেইখিনি দি লৈছোঁ এতিয়া মই মিক্সি বাটিটোত গোটেইখিনি লৈ ল'লোঁ তাৰপিছত ইয়াতে মই দি দিম 3 চামুচমান চেনি দিছোঁ আৰু চেনিটো আপোনালোকে নিজৰ আন্দাজমতে দি ল'ব সোৱাদ অনুযায়ী দিব পাৰিব আৰু মই গাখীৰ অলপ গৰম কৰি ৰাখিছিলোঁ এতিয়া গৰম কৰাৰ পিছত অলপ ঠাণ্ডা হ'ব দিলোঁ গৰমে দি দিয়া নাই অলপ ঠাণ্ডা হৈ যোৱাৰ পিছত এই মিক্সি বাটিটোতে মই দি দিছোঁ গাখীৰখিনি আৰু এবাৰ এয়া মই মিক্সিটোত এইখিনি গ্ৰাইণ্ড কৰি ল'লোঁ এবাৰ গ্ৰাইণ্ড কৰোঁতে এয়া দেখিছেনে অলপ ডাঠ হৈ আছিল সেইবাবে মই গাখীৰ আকৌ দি দিছোঁ অলপ পাতল কৰি লৈছোঁ আৰু পুনৰবাৰ আকৌ এবাৰ মই মিক্সিতে মানে গ্ৰাইণ্ড কৰি ল'লোঁ আৰু এয়া মানে ভীমকলৰ জুচ তৈয়াৰ হৈ গৈছে দেখিছেনে পাতল হৈ গ'ল আৰু এতিয়া খাব পৰা হৈ গৈছে আৰু সেইবাবে মই গিলাচ এটা লৈ তাতে এয়া ঢালি দিছোঁ ভীমকলৰ জুচ আপোনালোকে বনাই খাব খুব হেল্ডি হয় আৰু এটা দুটা গুটি গৈছে কিন্তু খাবলৈ সোৱাদটো ভাল হৈছে খুব টেষ্টি হয় ডাঙৰো খাব লাগে সৰু ল'ৰা ছোৱালীৰ বাবে বিৰাটেই উপকাৰী হয় আপোনালোকেও এনেধৰণে নিজৰ ল'ৰা ছোৱালীক বনাই দিব পাৰিব খুব হেল্ডি হয় খাই চাবচোন এবাৰ এগিলাচ মৌ লৈ লৈছোঁ আৰু বহুত ভাল লাগে খাই বহুত টেষ্টি হয় এটা দুটা গুটি গ'লেও একো নাই খাবলৈ ভালেই লাগে তিনিদিনমানৰ পৰা টমে ঘৰত একদম লটি ঘটি কৰি ৰাখিছে মানে কি হ'ল যোৱাকালিতো মই ভিডিঅ' কৰি ৰখা নহ'ল দেউতাই তাক একদম ধুনীয়াকৈ চাফা তাফা কৰি গা পা ধুৱালে তাৰপিছত সিটো নাই ঘৰত আকৌ দেখিছোঁ দৌৰি গৈ সন্মুখত মানে অলপ মাটি আছে আৰু বেলেগৰ তাতে গৈ পেলাই লেতেৰা জেগাত সোমাই পেলাই গোটেই গাটো আকৌ ক'লা কৰি আহিছে মানে সঁচাই ই মানে দুদিন তিনিদিন ধৰি আমাৰ ঘৰখনত একদম লটি ঘটি কৰি ৰাখিছে আৰু জানেনে এইটো ইয়াক আজি শাস্তি দিয়া হৈছে সেইকাৰণে ইয়াক আজি এনেধৰণে শিকলি দি বান্ধি ৰাখিছোঁ নহ'লে গোটেইখন ঘূৰি ফুৰে আৰু জাবৰবিলাক য'ত পেলাওঁগৈ আকৌ উঠাই আনি ঘৰলৈ লৈ আহে মানে তাহাঁতি মানে গম পায় আৰু যে ইয়াৰ মানে ঘৰৰ মানুহৰ বস্তু হয় সেইকাৰণে নাজানে ন আকৌ ঘূৰাই ঘৰলৈকে লৈ আহে মানে ই মানে ভাল লটি ঘটি লগাই আছে আৰু এইটো চাওকচোন টম ঐ টম কেলৈ বদমাচি কৰিছ কি হৈছে তোৰ এইটো চাওকচোন কি খেলে চাবৰ নন্দিনীয়ে দুদিনমান ধৰি এনেধৰণে বাল্টিং এটা লুটিয়াই লৈ আৰু ডাষ্টবিনটো এনেধৰণে লুটিয়াই লৈ ধাম বজাই থাকে আমি প্ৰথমতে ভাবিছিলোঁ মানে তাই কিনো কৰি থাকে পিছতহে গম পালোঁ যে আমাৰ ভাড়াতীয়া এজন আছে তেখেতে তাবলা বজায় আৰু তাকে দেখি তাইও এই আইডিয়া খটাই এনেধৰণে বাল্টিংটোকে লুটিয়াই আৰু এয়া ধাম বজাই থাকে চাওকচোন বাৰু সৰু ল'ৰা ছোৱালীৰ মগজটো সঁচাকৈ দেই বহুত চোকা হয় তাহাঁতি মানে কি যে চাই থাকে প্ৰথমতে মইতো গমেই পোৱা নাছিলোঁ তাই যে এইটো আইডিয়া খটাইছে বুলি পিছতহে ভাবি পেলাই মায়ে ক'লে যে তাই তাবলা বজাইছে সেই ভাড়াতীয়া মানুহজনক দেখি পেলাই মানে হাঁহিয়ে উঠে আৰু সিহঁতৰ মানে কামবোৰ দেখি এতিয়া সন্ধিয়া হ'ল আৰু পাকঘৰলৈ আহিছোঁ ভাবিছোঁ কিবা এটা বনাওঁ চাহৰ লগত খাবলৈ বাবে পাকঘৰত আহি চাইছোঁ কি আছে কি নাই দেখিলোঁ মেক্ৰণি পেকেট এটা আছে আৰু ভাবিছোঁ এইটোকে বনাওঁ মেক্ৰণি আছে আৰু লগতে চীজ আছে আৰু মই চীজ মেক্ৰণি খাই বিৰাটেই ভাল পাওঁ আৰু মই কেনেধৰণে বনাওঁ এই চীজ মেক্ৰণিটো সেইটো আপোনালোকক দেখুৱাম এতিয়া চাই থাকিবচোন কেনেধৰণে বনাওঁ
চিজ মেক্ৰণিটো বনাবৰ বাবে মই বস্তুখিনি লৈ ল'লোঁ। এয়া লৈছোঁ এটা মেক্ৰণি পেকেট, এইফালে লৈছোঁ চিজ, আমুল চিজ, আৰু এটা এনেধৰণৰ আমুল পাউডাৰ গাখীৰ পেকেট লৈছোঁ 10 টকীয়া, আৰু গাজৰ, তিয়ঁহ, পিঁয়াজ এইখিনিকে লৈছোঁ। এইখিনি বস্তুৰে মই বনাই দেখাম চিজ মেক্ৰণিটো। মেক্ৰণিখিনি বনাবৰ বাবে মই প্ৰথমতে পানীখিনি গৰম কৰি ল'লোঁ, উতলাই ল'লোঁ, আৰু তাতে মেক্ৰণিখিনি দি দিছোঁ। আৰু এতিয়া অলপমান হাফৰে আন্দাজমতে মই ৰিফাইন অইল দি দিছোঁ, যাতে মেক্ৰণিখিনি কেৰাহীখনত লাগি নধৰে, সেইবাবে অইলটো দিছোঁ। আৰু এয়া মেক্ৰণিখিনি মই 10 মিনিট সময়ৰ বাবে উতলিব দিলোঁ। আনফালে এটা চচপেন পাতি দিছোঁ, তাতে গৰম পানী দি মানে যিটো আমুল গাখীৰৰ পেকেট আনিছিলোঁ সেইটো তাতে মিহলাই দিছোঁ। এইফালে মেক্ৰণিখিনি হৈ গ'ল, আৰু সেইখন কেৰাহীতে মই তেলখিনি দি দিলোঁ, আৰু এইফালে অলপমান পিঁয়াজ, গাজৰ আৰু তিয়ঁহ কাটি ইয়াতে দি দিছোঁ। অলপ সময় এইখিনি ফ্ৰাই কৰি ল'ম। হেতাখনে লৰাই লৰাই অলপ সময় এয়া ফ্ৰাই কৰি লৈছোঁ, আৰু এইখিনি ফ্ৰাই হৈ আছে। এতিয়া মই তাতে অলপমান দি দিছোঁ নিমখ, আন্দাজমতে নিমখটো দিছোঁ, আৰু অলপমান দি দিম তাতে জিৰাৰ গুড়ি। ভালদৰে আকৌ হেতাখনে লৰাই দিছোঁ, আৰু এতিয়া বইল কৰি ৰখা মেক্ৰণিখিনি তাতে দি দিলোঁ। আৰু এয়া মই অলপমান জলকীয়া দি দিছোঁ, শুকান জলকীয়া অলপ খুন্দি পেলাই তাতে দি দিছোঁ। চিলি ফ্লেক্স থাকিলে আপোনালোকে দি দিব পাৰিব। আৰু পুনৰ হেতাখনে ভালদৰে লৰাই লৈছোঁ এয়া। আৰু এতিয়া মই যিখিনি গাখীৰ বনাই লৈছিলোঁ গৰম পানীত, যিটো আমুল গাখীৰৰ পেকেট আনিছিলোঁ, সেই গাখীৰখিনি মই এতিয়া মেক্ৰণিখিনিতে দি দিছোঁ, আৰু অলপ সময় এনেধৰণে উতলিব দিম। ভালদৰে হেতাখনে লৰাই আছোঁ, যাতে মেক্ৰণিখিনি যাতে কেৰাহীখনত লাগি নধৰে, সেইবাবে মই লৰাই আছোঁ। এয়া উতলি আহিছে, আৰু মই গেছটো অলপ কমাই লৈছোঁ, আৰু পুনৰ এনেধৰণে অলপ সিজিব দিছোঁ। গাখীৰখিনিও শুকাই আহিছে। এতিয়া মই তাতে দি দিম এয়া চিজ এডোখৰ এনেকৈ ধৰণে দি দিছোঁ মই তাতে, আৰু এতিয়া পুনৰ লৰাই দিছোঁ। এতিয়া মই কেৰাহীখন ঢাকনখন লগাই অলপ ফ্লেমটো কমাই ৰাখিছোঁ। মেক্ৰণিখিনি হৈ গৈছে। এতিয়া মই এটা বাতিত গৰমে গৰমে এনেধৰণে নমাই লৈছোঁ। নন্দিনী ইমান ধুনীয়াকৈ গান এটা গাইছে চাওকচোন। তুমি মোৰ মা, তুমি মোৰ মা, এনেধৰণে গান এটা গাই আছে। মোৰ মানে ইমান ভাল লাগিছে শুনি পেলাই, সেইবাবে আপোনালোককো শুনাই দিলোঁ। এয়া চিজ মেক্ৰণি তৈয়াৰ হৈ গৈছে। খুব কম সময়ৰ ভিতৰতে এনেধৰণে বনাব পাৰি, আৰু টেষ্টটো একদম হোটেলত বনোৱাৰ দৰে হয়। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব। কেনেকুৱা হৈছে? ভাল লাগিছে? এনেকুৱা ধৰণৰ ডিছেছবিলাক যদি আপোনালোকে ৰেচিপিবিলাক ঘৰতে মানে নিজৰ সন্তানৰ কাৰণে বনাই দিয়ে, খাই ভাল পাব। ট্ৰাই কৰি চাবচোন। মেক্ৰণি এনেকৈ ঘৰতে বনাই চাব, হোটেলৰ দৰে হয় খাবলৈ, আৰু খাই ভাল লাগে। আৰু আপোনালোকে ট্ৰাই কৰি চাব, ঘৰত এবাৰ বনাই চাব। আজি ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ। চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক, কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। যদি আপোনালোকে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেল আইকনটো অল কৰি ৰাখিব, যাতে মই আগলৈ দি থকা সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আগতীয়াকৈ যাতে পায়। আজি ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ। ধন্যবাদ।